কি কৈছা আকৌ লাগে আহা হেতু কাৰণে ফোন উঠিছে ৰিলছ বনাইছে বেছিকে ভাল লাগে বেলেগনটো বজাই দিব হেল্ল' গাইজ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পংকজ মাইনা আছামলৈ স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' বনোৱা নাই কিছুমান প্ৰব্লেম মানে আৰু গা চা বেয়া কিবা কিবি বহুত দিন বনোৱা নাই আজি অকণমান এনেই ওলাই যাওঁ চ' অকণমান ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ সেইটো শেষলৈকে চাই থাকিব ক'লৈ যাম কি কৰিম ত' আমাৰ পোৱালি ওলাই আছে পোৱালি কি কৈছা ক'লৈ যাওঁ পায়েল পিন্ধিছে পায়েল বাহ পূৰা পায়েল পিন্ধিছে মানে একদম নক'ব আৰু পায়েল নিপিন্ধিলে নহয় জানো দুই পাত লগতে পিন্ধিছা নেকি দিপা লগত নহয় এপাতে ভাতকে পিন্ধিছো এপাতে ভাতকে পিন্ধিছে চকুটুকু ফুৱাই আছে কি কৈছে নাজানিছো আৰু ওলাইছে আৰু চকু মেলাই নাই কি হৈছে মানে হা গাইজ আপোনালোকৰ খবৰ কেনেকুৱা জনাব বহুত দিন ভিডিঅ' বনোৱা নাই যিহেতু বহুত দিন লগো পোৱা নাই তো বতৰটো বহুত ধুনীয়া বতাহ মাৰি আছে বৰষুণ দি কৰি আছে বৰষুণ দি দিলে হ'ল ভাল লাগিব এতিয়া প্ৰায় 3টামান বাজিলে এনেই অকণমান ওলাই যাওঁ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ বহুত দিনৰ মূৰত তো চাই থাকিব ভিডিঅ'টো আগলৈ তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া গাইজ আমি প্ৰায় গৈছোঁহি আমি আজি আহিবলগীয়া জেগাডোখৰ চাই থাকিব ভিডিঅ'টো ধুনীয়া জেগা মজা লাগিব এয়া আহি পাই গ'লোঁ এয়া জাষ্ট এণ্ট্ৰি চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ আমি য'ত আহিম বুলি কৈছিলোঁ আজি সন্ধিয়াটো অকণমান উপভোগ কৰিবৰ কাৰণে এয়া হৈছে জি ইকো ভিলেজ ৰেষ্টুৰেণ্ট দুলীয়াজানত অৱস্থিত দুলীয়াজানৰ পৰা প্ৰায় আপোনাৰ 4-5 কিলোমিটাৰ টাউনৰ পৰা হ'ব আমি ইয়াত আহি পাই গ'লোঁ আমাৰ পোৱালিটো বৰ্তমান খেলাত ব্যস্ত হৈ গ'ল চাগে গাইজ বহুত ধুনীয়া এটা জেগাত উপস্থিত আছোঁ বৰ্তমান চাৰিওফালে পথাৰ বুলি ক'ব লাগিব তাৰ মাজতে জি ইকো ৰেষ্টুৰেণ্ট বহুত ধুনীয়াকৈ সজাইছে ঘৰবিলাক দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ সজাইছে চাংঘৰ টাইপ হয় তাতে ধুনীয়াকৈ খাব পাৰি আৰু ইয়াত হয়তো নাইট ষ্টে কৰিব পাৰি নেকি সুধি চাম অলপ পিছত আৰু সৰু ল'ৰা ছোৱালী খেলা বহুত ধুনীয়াকৈ কিবাকিবি আছে আৰু জোলনা চিজ ইত্যাদি কৰি জেগাটো বহুত ডাঙৰ আৰু সেইটো চাইডে বহুত ডাঙৰ প্লেচো আছে আৰু ভৱিষ্যতলৈ কিবাকিবি বনাব চাগে এতিয়া বৰ্তমানটো দেখাত বহুত ধুনীয়া আহিব ইয়ালৈ যদি দুলীয়াজানলৈ আহে ইয়ালৈ নোহোৱা কাৰণে থাকিব বহুত ধুনীয়া পৰিৱেশ ভাল লাগিব এসাঁজ খাই যাব অকণমান টাইম স্পেণ্ড কৰি যাব ইয়াত জি ইকো ৰেষ্টুৰেণ্ট চাই থাকক ভিডিঅ' কি কৈছা ঐ ৰিলছ বনাইছে লগ পালোঁ এগৰাকী বাইদেউক বাইদেউৰ মানে ইউটিউব চেনেল আছে তেওঁ ইয়াতে ধুনীয়াকৈ ব্লগ বনাই আছে তো বাইদেউকো আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ বাইদেউ এটা ইউটিউব চেনেল আছে আপোনাৰ ইউটিউব চেনেল নামটো কৈ দিয়ক হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল প্ৰাৰ্থনা গোহাঁই আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে চাব আৰু ভাল লাগিলে ভাইটিক লগ পাই ভাইটিয়ে ব্লগিং কৰি আছিলে আৰু আমিও কৰি আছিলোঁ লগ পালোঁ আৰু আমি ইউটিউবাৰ্ছবিলাকে যেতিয়া লগ পাওঁ আমাৰ ইউটিউবাৰ্ছৰ জগতখন এটা বেলেগ জগত ভাল লাগে চ' মোৰ চেনেলটো চাব ভাইটিৰ চেনেলটো চাব ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে আৰু তেওঁ দুলীয়াজানতে থাকে আমিও দুলীয়াজানত থাকোঁ যিহেতু নেকি আজি প্ৰথম লগ পাইছোঁ চিনাকি হ'লেও ভাল লাগিলে বেটি বটিং কৰিবা তুমি কৰিম বুলি ক'লে নহ'ব নহয় মায়ে কৰিব লাগিব
বটিং কৰিবা নাই এইফালে চোৱা দিয়া নকৰে বোলে তুমি কৰিম সেই কৰে এফালে নকৰে তো গাইজ দেখিছে এইফালে আপোনাৰ ব'টিং ছিষ্টেম আছে ধুনীয়া আপোনালোকে ব'টিঙো কৰিব পাৰিব ব'টিং কৰিম বুলি ভাবিছিলোঁ আৰু আমাৰ এটি ক'লে ব'টিং নকৰোঁ বোলে ভয় লাগে হেনো পানীত সাঁতুৰিব নাজানে যিহেতু একো নাই বাৰু ব'টিং নকৰোঁ সঁচাকৈ ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ বহুত শান্ত পৰিৱেশ টাউনৰ আপোনাৰ গাড়ীৰ একো শব্দ নাই ন' পলিউশ্যন ধুনীয়া জেগাত অৱস্থিত এই জিজি ইকো ৰেষ্টুৰেণ্টখন ভাল লাগিছে ইয়াতে বহি মেলি আমি কিবা এটা খাব লাগিব এতিয়া কি খাবা কোৱা দেই কি খাবা ফ্ৰাইড ৰাইচ অ'কে তো গাইছ আমি এতিয়া ওপৰলৈ আহিলোঁ চাংঘৰকেইটালৈ আহিলোঁ দেখিছে বহুত ধুনীয়া লাগিছে একদম পূৰা তামাম চালিয়া নাজাৰা কিবা এটা খাম তাৰপিছতে ঘৰলৈ যামগৈ আৰু অকণমান এনেই ফুৰিবলৈ ওলাই আহিলোঁ লগতে আপোনালোককো দেখাই গৈছোঁ কি কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি বেছি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু আজিকালি ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম ভাল জেগাত আৰু অতি সোনকালে আপোনালোকক এটা বহুত ধুনীয়া জেগা দেখাবলৈ গৈ আছোঁ লংডিঙলৈ যাম বুলি ভাবি আছোঁ দুবাৰ গ'লোঁ একচুৱেলি ঘূৰি আহিলোঁ এতিয়া শুনিবলৈ পাইছোঁ যে গেটৰ ভিতৰত সোমাব দিছে তো যদি সোমাব দিয়ে ফাইনেল কৰি ল'ম তো লংডিঙলৈ যাম বহুত ধুনীয়া তামাম চালিয়া জেগা চাই থাকিব ভিডিঅ'বিলাক তো এতিয়া আমি কিবা এটা খাই লওঁ বেটি ক'বলৈ যাওঁ এই জুচে কোৱা কি কৈছা জুচে কোৱা অঁ বেল আইকনটো বজাই দিব কৈছে যদি বেছিকৈ ভাল লাগে क्या हुआ हाँ मेनू खाबा नहीं हैं तेनह'লে কি কৈছে আকৌ এতিয়ালৈকে খানা অকণমান দেৰি হ'বই আৰু এনেকুৱাবিলাকত এতিয়ালৈকে দিয়া নাই বোলে খং উঠিছে বোলে এখনকে খাই পেলোৱা নহয় আমাৰ এইফালে কি কয় হাঁহ কাঁহৰ চিনি আছোঁ কি কোৱা তুমি ৰিলছ বনাবলৈ উৎপাত দেখিছা একো বেলেগ ধান্দা নাই অকল ৰিলছ তো এতিয়া ব্লেক টি আৰু ব্লেক কফি আহি গ'ল ফ্ৰাইড ৰাইচ আহিব বাকী আছে মই বেটি কি খাইছে এইটো কফি হয় আৰু এইটো ব্লেক টি মই কাহ হৈ আছে কাৰণে খাব নোৱাৰোঁ যে তোমালোকে কফি খোৱা মই ব্লেক টি খাম দেই খাই লওঁ তাৰপিছত ঘৰলৈ যাওঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম গাইজ দেখিলে এফালে ভিডিঅ' কৰি আছে মানে কি মোৰ ৱাইফৰ এটা নতুন চেনেল আছে নতুনকৈ চেনেল খুলিছে আৰু চেনেলটোৰ নাম হৈছে কি কৈ দিয়া আইমণি দিহিঙীয়া লিংকটো মই তলত দি দিম ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো এতিয়া আমি খাই লওঁ ধুনীয়াকৈ তাৰপিছত লগ পাই আছোঁ খোৱা বোৱা তেনেকৈ হৈ গ'ল আজি সন্ধিয়া দি অকণমান কটালোঁ জিজি ইকো ৰিজৰ্ট ৰেষ্টুৰেণ্টত বহুত ধুনীয়া লাগিলে তো আপোনালোকে আহিব দুলীয়াজানৰ পৰা বেছি দূৰ নহয় তো আজি ভিডিঅ'টো যদি ভাল পালে তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে এটা পাৰিব কাষত থকা বেল আইকনটো বজাই দিব আগলৈ আপোনালোকক এনেকুৱা ধুনীয়া ভিডিঅ' আপলোড কৰি যাম চাই থাকিব ভিডিঅ'বিলাক তো আজিলৈ এৰিছোঁ টিল দেন টাটা বাই বাই Guys, baby, tata.